বুৱাৰী তোমাৰ দেউতাকে মাতি দিয়া এটা মানুহ কম আছে নহয় নাই নাই শহুৰ দেউতাক নলওঁ যোৱাবাৰ একেলগতে খেলোঁতে নিজে পেৰাচুট খুলি বেলেগ জেগাত নামি গৈছে তাৰপিছত ফাইনেল চাৰ্কুলত ৰিভাইভো নিদিয়ে এনেকুৱা মানুহৰ লগত খেলিব নোৱাৰি দেই তেতিয়াহ'লে মাকে মাতি দিওঁ ন অ' মা ব'লা ইৰাংগুল যাওঁ ইৰাংগুললৈ যাওঁ ব'লা জোৱাই আৰু বিয়নী কি খবৰ শাহু মা খবৰ খাতি ভালেই নক'ব আৰু বিয়নী গম পাইছেনে অকণমান ইৰাংগুললৈ যাওঁ বুলি ভাবিলোঁ মই আকৌ এই PUBGটো খেলা বেছি দিন হোৱা নাই দেই সেই টিকটকটো বন্ধ হোৱাৰ পিছতহে মই PUBGলৈ আহিছোঁ যাব লাগে যাওঁ বলক ঠিক আছে লেটছ গো বিয়নী এয়া ক'ত পালোহি নাই আপুনি টেনশ্যন নল'ব এইখন এয়াৰপৰ্টহে এই পিছপিনে থকা ভাঙা প্লেনখনত যাব লাগিব নেকি শাহু মা আপুনি টেনশ্যন নল'ব আপোনাক মই প্লেনত উঠাইও দিম আৰু প্লেনৰ পৰা নমাইও দিম এই PUBGটো নেখেলা যে মই একেবাৰে ধৰিবই পৰা নাই কি চলি আছে পিছে বিয়নী ময়ো ইমান খেলা নাই নহয় মোৰ এইখন দ্বিতীয়খন মেটচ যি দেখিছোঁ পিতাই আৰু বোৱাৰীৰ ওপৰতে ভৰসা কৰি খেলিব লাগিব কিন্তু শাহু মা ময়ো দেখোন খেলিব নাজানো তই এনি টাইম দেখোন মোবাইলডাল লৈ পেলাই ব্যস্ত হৈ থাক আৰু এতিয়া নোৱাৰো বুলি ক'বলৈ আহিছ নাই মইতো খালি টিকটকহে কৈছিলোঁ শাহু মা জানেনে মোৰ টিকটকত 100 মিলিয়ন ফলোৱাৰ্ছ আছিলে চব খতম হৈ গ'ল মোৰ একেবাৰে জীৱনটো ধ্বংস হৈ গ'ল আপোনালোকৰ যদি মেল মিলাপ খতম হ'ল তেতিয়াহ'লে যাবলৈ সময় হ'ল বলক প্লেনখনত উঠোংগৈ ফটাফট আপোনালোক তিনিজনে এই ঘৰটোতে লুটক যি পাই উঠাই লওক মই এইবিলাক বস্তু বাহিনী উঠাই ঘূৰি ফুৰিব নোৱাৰো দেই মই উঠাই মেলি তোমাৰ বেগতে ভৰাই দিম আৰু বাবা মোৰো পিঠিত বিষ হৈ আছে মোৰ বস্তুখিনি তয়ে ভৰাই ল'বি আৰু জোৱাই মোৰ বস্তুখিনি তুমি লৈ ল'বা দেই ঠিক আছে দিয়ক উপায়টো নাই আৰু মা আৰু শাহু মা ব'লা ভিতৰলৈ যাওঁ ব'লা বিয়নী এয়া দেখোন ইয়াত ধেনুকা এডাল পৰি আছে আৰু পিষ্টল এটা পৰি আছে আপুনি কি উঠাই লওক মইতো পিষ্টলটোৱে ল'ম আপুনি ধেনুকা এডাল লৈ লওক আৰু ঠিক আছে বোৱাৰী তুমি কি পালা নক'ব আৰু শাহু মা মই একোৱেই নাপালোঁ এই টাৱা এখনহে পাইছোঁ খালি ৰাস্তাত অমলেট চমলেট বনাই খাবলৈ ভাল হ'ব বিয়নী শুনা পাইছেনে কিবা দেখোন ভৰি খোজ আহি আছে কোনোবা ওপৰলৈ আহি আছে নেকি বোৱাৰী তুমি দেখোন এনেই নাজানো বুলি কৈ থাকা টাৱাখন দিয়ে মাৰি দিলা দেখোন মানুহটোক খেলটো দেখোন তামাম সহজ আহক সোনকালে বাকচটো লুটি লওক মজা মই টুপিও পালোঁ চশমাও পালোঁ মই চশমা আৰু মই কলা চশমা আমি যোৱাই নাহালৈকে ইয়াতে বহো নেকি আপোনালোক দুইজনী এনেকে থিয় হৈ কেলে আছে ইমান ধুনীয়া চিনেৰী চাব লাগে নে তোৰ নিচিনা শুই থাকিব লাগে পাগলটো যোৱাই দেখোন গোটেইখিনি কষ্ট কৰিছে এতিয়া নুশুই পেলাইনো কি কৰিব আপোনালোকে এনেকে থিয় হৈ থকা কেতিয়াবা হেডশ্বট খাই যাব গম পাইছেনে তাৰ পাছত ৰিভাইভ এনেকে চিঞৰি থাকিব ৰিভাইভ কোনোবাই মোক ৰিভাইভ দিয়ক মা সোনকালে এই শাহু মাক ৰিভাইভ দিয়া কিন্তু পাপা মই এই ৰিভাইভ নে চিভাইভ কি বস্তু হয় মই এইটো নাজানো নহয় কেনেকে দিয়ে সোনকালে কৰা নহ'লে শাহু মা বাকচ বনি যাব কেনেকে দিয়ে ৰিভাইভ সোনকাল কৰা শাহু মা পোকৰত থৈ দিয়ে চি মই এইবোৰ কৰিব নোৱাৰো দেই বিয়নীৰ টপিনাখন নুচুও দেই মই নুচুও ৰিভাইভ গ'ল শাহু মা মা ক'ত গ'ল মা কিনো কম আৰু বোৱাৰী এয়া তলৰ ফালে তুমি নিজে চাই লোৱা ৰিভাইভ শাহু মা ৰিভাইভ নোৱাৰো মই বোপা ৰিভাইভ দে ৰিভাইভ মোকো ৰিভাইভ দিয়া মোকো ৰিভাইভ লাগে ৰিভাইভ নাই মোক ফাৰ্ষ্টত দিয়া বেয়া দিগদাৰত পৰি গ'লো দেখোন ঘৈণীয়েৰ আৰু মাৰ মাজত এজনীকে বচাব পাৰিম ভগৱান দুটা নখ এটা কিল এজনী বুঢ়ী এজনীক মাৰি পেলালো এজনী ছোৱালী নখ পৰি আছে আৰু এজনী বুঢ়ী নখ পৰি আছে আৰু এটা ল'ৰা এটা চাইডত শুই আছে মানে চিকেন পাক্কা কিন্তু ৰমেন অংক টিউচনৰ টাইম হৈ গ'ল কি ক সঁচানে শুনা পাইছো অংক ছাৰে আজিকালি অংক অলপমান বেলেগতকে বেলেগ ধৰণে বুজায় মিছ কৰিব নোৱাৰি দেই মাৰ মোৰ গাতে গ্ৰেনেডটো মাৰি দে দুইটাই ওলাই গৈ টিউচন পঢ়োগৈ ব'ল
ঠিক 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 কথা কৈছ অংক টিউশ্যন মিছ কৰিব নোৱাৰি হে ভগৱান 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 ভগৱান